শিৱসাগৰ যিখন ঠাইৰ ভূমি ইতিহাস প্ৰসিদ্ধ সেইখন ইতিহাস প্ৰসিদ্ধ ভূমিৰ চকুত আজি কেৱল চকুলো। বানপানী অসমৰ বাবে নতুন সমস্যা নহয়, কিন্তু এইবাৰ প্ৰকৃতিয়ে যি কৰিলে সেয়া বিগত ৬০ বছৰত কোনেও দেখা নাছিল। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, উজনি অসমৰ যিকেইখন জিলাক সাধাৰণতে বানপানীয়ে তেনেদৰে স্পৰ্শ কৰিব পৰা নাছিল, কিন্তু আজি সেই ঠাইসমূহ একোখন সাগৰলৈ ৰূপান্তৰিত হৈছে। এতিয়া কেৱল উবলি যোৱা ঘৰ-দুৱাৰ, প্লাবিত হৈ পৰা হাৰতকৈ অধিক কৃষিভূমি পৰিণতিত সাহায্য শিবিৰত বানপীড়িতৰ চকুলো। প্ৰথমতে অহা বৰষুণজাক সকলোৰে বাবে স্বাভাৱিক যেনেই আছে, কিন্তু জুলাই মাহৰ সেই কেইটামান দিনৰ ভিতৰতে সকলো সলনি কৰি পেলালে। 19 জুলাইত আৰম্ভ হোৱা বানৰ বিভীষিকা অসম দেশৰ ইতিহাস পৃষ্ঠাত এক বুকু গধুৰ পৃষ্ঠা হিচাপে সংযোগ হৈ ৰ'ল। মুহূৰ্তৰ ভিতৰতে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ লগতে চৰাইদেউ, গোলাঘাট জিলাৰ একোখন ঘৰ অঞ্চলৰ পৰিৱেশ আজি বান বিভীষিকাৰ কবলত। এক বুজাব নোৱাৰা পৰিস্থিতি। এই প্ৰলয়ংকৰী বানপানীয়ে 11 লাখতকৈ অধিক লোকক বিধ্বস্ত কৰিলে। কোনোৱে কোলাৰ সন্তানক হেৰুৱাই কান্দি উঠিছে, কোনোৱে আপোনজনক চিৰদিনৰ বাবে হেৰুৱাই চকুলো টুকিছে আৰু হেৰুৱাইছে নিজৰ জীৱনভৰৰ উপাৰ্জন। কেৱল শিৱসাগৰতেই 3 লাখতকৈও অধিক লোক গৃহহীন হ'ল। চৰাইদেউৰ সোণাৰী আৰু ঐতিহাসিক অঞ্চলসমূহ পানীৰ তলত বুৰ গ'ল। গোলাঘাটৰ ধনচিৰি আৰু দিহিং নদীৰ কালৰূপে শ শ পৰিয়ালক আশ্ৰয় শিবিৰত ৰাজপথৰ কাষতে দিন কটাবলৈ বাধ্য কৰালে। এতিয়া মাত্ৰ উজনি অসমৰ লগতে অসমীয়াই বুজাব নোৱাৰা বেদনা। সেনা, NDRF আৰু SDRFৰ জোৱানে হাজাৰ হাজাৰ লোকক দিন-ৰাত একেকাৰ কৰি উদ্ধাৰ কৰিলে, কিন্তু বলিয়া বানত বিধ্বস্ত এই সৰ্বশান্ত হোৱা সেইসকল লোকৰ ঘৰলৈ ঘূৰি যোৱাৰ সপোনবোৰ যেন বলিয়া বানৰ পানীয়ে উটুৱাই লৈ গ'ল। চৌপাশে এতিয়া মাত্ৰ এক হৃদয় বিদাৰক দৃশ্য। এই প্ৰলয়ংকৰী বানপানীৰ আৰম্ভণি বা প্ৰকৃত কাৰণ কি হ'ব পাৰে? ইয়াৰ পিছত আছে এক ভয়াৱহ ভৌগোলিক আৰু মানৱ সৃষ্ট কাৰণ। জুলাই মাহৰ মাজভাগত আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পাহাৰত আশ্চৰ্যজনকভাৱে 181% আৰু চৰাইদেউৰ 436% অধিক বৰষুণ হৈছিল, যাৰ বাবে নাগালেণ্ড আৰু অৰুণাচলৰ পৰা নামি অহা দিচাং, দিখৌ, দৰিকা, ডিক্ৰং আৰু জিন্সি নদীৰ পানী যেতিয়া ধুমুহা গতিত নামি আহিছিল, সেই সময়ৰ মূল ব্ৰহ্মপুত্ৰ নদী ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈ আছিল, যাৰ ফলত এই উপনদীসমূহৰ পানী ব্ৰহ্মপুত্ৰত পৰিব নোৱাৰি ওলোটাকৈ ঘূৰি অহাৰ ফলত সমগ্ৰ উজনি অসম এটা ৱাটাৰ ট্ৰেপৰ মাজত সোমাই পৰে। প্ৰকৃতিৰ লগতে বিভিন্ন সময়ত মানুহে কৰা পাহাৰ খনন, প্ৰাকৃতিক জলাশয় আৰু বিলসমূহৰ বেদখল কৰা, অসম-নাগালেণ্ড সীমান্ত পাহাৰীয়া অঞ্চলত অবৈধভাৱে কৰি অহা খনন কাৰ্য, ৰেড হোল মাইনিং, যাৰ পৰিণতিত আজি প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ হৃদয় বিদাৰক দৃশ্য। কাৰোবাৰ আপোনজন সেই কষ্ট উপাৰ্জিত ধনেৰে মৰমেৰে এপদ এপদকৈ গোটোৱা সেই মৰমৰ বস্তুবোৰ নিজ হাতেৰে তুলি তালি ডাঙৰ দীঘল কৰা মৰমৰ গাইজনী, ছাগলীজনী, আজোককাৰ দিনৰ চিন সম্বলিত চৌপাশবোৰ আজি তেওঁলোকৰ বাবে অতীত। বানবিধ্বস্ত অঞ্চলৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে। লাহে লাহে সময় সুস্থিৰ হ'ব। বুকুত এটি অনাকাংক্ষিত বিভীষিকাৰ গধুৰ বোজা লৈ এপদ দুপদকৈ বস্তু গোটাই একোখনি ঘৰ সজাব। কিন্তু অহা বছৰ যেতিয়া পুনৰ বাৰিষা আহিব, এই খহি যোৱা অংশবোৰে পানী ধৰি ৰাখিব পাৰিব নে অহা বছৰ আজি বানপানী নোহোৱা আন বহুতো ঠাই পানীৰ কবলত পৰিব? এনে বহুবোৰ প্ৰশ্নৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰৰ লগতে বিষয়া কৰ্মচাৰীক অনুৰোধ জনালো। এই প্ৰলয়ংকৰী বানত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট অঞ্চলৰ বানপীড়িত লোকসকল বহু বছৰ পিছুৱাই গ'ল। ভাবিলেই বুকুখন গধুৰ হৈ উঠে। অসম সংগ্ৰামৰ দেশ, কাৰণ ইতিহাসে আমাক শিকাইছে অসমবাসীয়ে বহু দুৰ্যোগ দেখিছে, প্ৰতিবাৰেই নতুন নতুন আশাৰে পুনৰ আগবাঢ়িছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়।